আধা কাম হৈ গ'ল, সাৰা মোচা বাচন ধোৱা আধা কাম হৈ যোৱাৰ পিছত এতিয়া বনাব আহিলোঁ মই মাছ। এয়া মাছ ধুই ধাই ভালকৈ ল'লোঁ, লৈ আকৌ মাছ ফ্ৰাই কৰিব ল'লোঁ। আকৌ মাছৰ জোলো হৈ গ'ল, ভাতো মোৰ হৈ গ'ল। তাৰপিছত ৰাতি 11টা বাজিলে, মানে 11:10 হ'ল। আপোনাৰ হোৱাৰ পিছত বাপেক আৰু জীয়েকৰ মাজত দেখিছেনে কি কৰি আছে। ছোৱালীজনী এতিয়ালৈ ভাত খোৱা নাই, 11টা বাজে ৰাতিৰ ভাত খোৱা নাই। দেউতাৰ লগত খেলি আছে, চশমা পিন্ধি আছে, কিন্তু ভাতৰ নাম পাহৰি গৈছে। তাইক মই এতিয়া ভাত খুৱাই দিম। পাপা পিন্ধাই দিছোঁ, পাপা পিন্ধাই দিয়া পাপা পিন্ধাই দিয়া চশমাটো। ঐ হিৰইন কিনিম ৰ'বা, সৰু চশমা এটা কিনি দিম তোমাক হা। পুৰা খৰচী চশমা পিন্ধি ভাঙি শেষ কৰি দিব চশমা, শেষ কৰি আছে। আৰু মই লৈ আছোঁ তাৰ কাৰণে ভাত। এতিয়া ভাত খুৱাই দিম, খোৱা বেটা ভাত খাই লো, আহা। বাপৰে দেখিছে চশমা নিদিয়া কাৰণে তাই চশমা পিন্ধি ভাত খাব দে ল, চশমা পিন্ধি ভাত খাব বা চশমা নিদিয়া কাৰণে খং। এইয়া খা, চশমাটো বেয়া হৈ গ'ল দেখোন, পেলাই এটা কৰি খা, খা। চশমা পিন্ধি ভাত খাব দেই মোৰ ছোৱালীজনী, ল খা। কোনোবাই কি হ'ল, ভাঙি গ'ল যা, খং লিখছে। কি কৈছে বিছা তুমি, এইটো উঠা ভাত খোৱা টাটা। আৰে দি চশমা দি ল ল ল উঠ 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 জলদি জলদি উঠ 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 পিন মাই চকুত লাগি গ'ল। এতিয়াই চকু গ'ল। কোনে ওলাইছিল চশমাটো, ওলাই দেখাইছে নটেংগিটো, হে হৈ গ'ল হৈ গ'ল। হিৰইন মোৰ চিম্পা এতিয়া খা, হিৰইন ভাত খা। একদম হিৰইনি ভাত খুৱাই দি আছো মই। কি দিন পড়ছে মোৰ, চুম্মা চশমা পিন্ধি ৰাতিটো আৰু কিবাকে পাৰ কৰালোঁ। তাইক চশমা পিন্ধাই ভাত খোৱাৰ পিছত শুই লৈ উঠিলোঁ। ৰাতিপুৱা ডেইলি ৰুটিন যিখিনি কাম থাকে সেইখিনি কৰিলোঁ, কৰি গা পানী ধুলোঁ। গা ধুই এতিয়া আপোনাৰ 3টা 3:30মান বাজে চাগে, টাইমটো মই চোৱা নাই। তাৰপিছত এতিয়া মুখত ক্ৰীম লগালোঁ, গা ধুই আহি কেনে এতিয়া আমি ফুৰিবলৈ যাম। ক'ত যাম এতিয়ালৈ ঠিক কৰা হোৱা নাই। আমাৰ এনেকুৱাই হয় সদায়, ক'ত যাম একো ঠিক কৰা নাই। ওচৰতে যাম ক'ৰবাত, সেইকাৰণে পুৰণা কাপোৰ পিন্ধি লৈছোঁ। চ' আজিকাৰণে বাই বাই দেই সকলোকে।